বন্ধুসকল, মই আজি আপোনালোকৰ এটা নতুন ৰিকুৱাৰমেণ্ট লৈ আহিছোঁ। ৰিকুৱাৰমেণ্টটো আপোনালোকে ৰিলিজ কৰিছে টপচন চিমেণ্টৰ ফালৰ পৰা, আৰু আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগে, আৰু আপোনালোকে এক্সপিৰিয়েঞ্চ নহ'লে এপ্লাই কৰিব পাৰিব, মানে ফ্ৰেছাৰ্ছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু পজিশ্যন আপোনালোকৰ ট্ৰেইনী হয় আৰু অফিচাৰ চেলছৰ কাৰণে হয়। জব লোকেশ্যন আপোনালোকৰ তিনিচুকীয়া হ'ব, গোলাঘাট হ'ব, আৰু চিলিপথাৰ হ'ব, কামৰূপ আৰু গোৱালপাৰা হ'ব। আপোনালোকক মই এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কৈ দিছোঁ। আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আপোনালোকে ইংলিছ, হিন্দী আৰু আছামিজ ক'ব জনা হ'ব লাগিব। আৰু ট্ৰেভেল টু এছাইন টেৰিটৰী, মানে আপোনালোকৰ যোনটো কোম্পানী বা যোনটো ছেকশ্যনত পষ্টিং দিব তাত যাই কেনে আপোনালোকে কাম কৰিব লাগিব। আৰু আপোনালোক মই এতিয়া ৰেছপনচিবিলিটি কথাখিনি কৈ দিছোঁ। ৰেছপনচিবিলিটিখিনি হ'ল আপোনালোকৰ এচিভ টাৰ্গেট চেলছ, যিটো টাৰ্গেট চেলছ থাকিব, যিটো আপোনাক এৰিয়া দিয়া যাব, সেইটোৰ ওপৰত আপোনালোকে কাম কৰিব লাগিব। ডেভেলপ এণ্ড মেনেজমেণ্ট ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ নেটৱৰ্ক হ'ব লাগিব। কণ্ডাক্ট ৰেগুলাৰ মাৰ্কেট ভিজিট এণ্ড জেনেৰেট লিডছ, মানে আপোনালোকে মাৰ্কেটত যিমানবিলাক কাম থাকে সেইবিলাক আপোনালোকে গোটেইখিনি কৰিব লাগিব। আৰু ৰিপৰ্ট ডেইলি দিব লাগিব। উইকলি চেল এক্টিভিটি কৰিব লাগিব। মনিটৰ কম্পিটিটৰ এক্টিভিটি, মানে আপোনালোকৰ কম্পিউটাৰ যেনেকৈ বেলেগ চিমেণ্টৰ কম্পিউটাৰ হয়, তো সেইসকলৰ কামত আপোনালোকে ধ্যান দিব লাগিব। আৰু আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে লাষ্টত এটা ইমেইল দিয়া আছে, আপোনালোকে এইটো ইমেইলত এপ্লাই কৰিব পাৰিব। নিজৰ ৰিজিউমটো পঠিয়ালে হৈ যাব। আৰু আপোনালোকে এইটো কণ্টেক্ট নম্বৰত এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নম্বৰত এবাৰ ফোন কৰি ল'ব আপোনালোকে এপ্লাই কৰাৰ আগতে। বন্ধুসকল, যদি ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।